নেতা হবলৈ বৰ মন যায় ক্ষমতা বা ধন পিছে লক্ষ্য নহয় নেতা হবলৈ বৰ মন যায় ক্ষমতা বা ধন পিছে লক্ষ্য নহয় নেতাৰ ভাষণ শুনি নেতাৰ দৰেই জ্ঞানী হবলৈহে অমুকাৰ বৰ মন যায় নেতা হবলৈ বৰ মন যায় ক্ষমতা বা ধন পিছে লক্ষ্য নহয় পিতাইৰ আছিল সপোন এটিয়েই ল'ৰা হ'ব পঢ়ি শুনি গুণী জ্ঞানী এই অধমেহে নোৱাৰিলো পাৰ হ'বলৈ মেট্ৰিকৰে বৈতৰণী পিতাইৰ সপোন সেয়ে কৰিবলৈ পূৰ যায় দেখোন মোৰ বৰ মন পাৰিম বুলিয়েই হয় বিশ্বাস মোৰ শুনিলে নেতাৰ জ্ঞানৰ ভাষণ নেতা হ'বলৈ বৰ মন যায় ক্ষমতা বা ধন পিছে লক্ষ্য নহয় ৰাইজ আপোনালোকে সকলোৱে নিজৰ স্বাৰ্থ ত্যাগ কৰি সমাজ আৰু দেশৰ হৈ কাম কৰি আমাৰ সমাজ আৰু দেশক আগুৱাই নিব লাগিব আৰু আমাৰ দেশখনক পৃথিৱীৰ ভিতৰতে জাকত জিলিকা কৰিব লাগিব ধন্যবাদ ধন্যবাদ চুচৰি বাগৰি স্কুল পাৰ নহ'লেও যদিহে হ'ব পাৰি নেতা এজন নিশাটোৰ ভিতৰতে হৈ যাব পাৰিচোন সমাজৰ ভিতৰতে অতি জ্ঞানীজন সাহিত্য সংগীত খেল বিজ্ঞান পৰমাণু অস্ত্ৰ নিয়ন্ত্ৰণ বিশ্ব বাণিজ্য বিশ্ব শান্তিৰ দিব পাৰি দেখো জ্ঞানৰ ভাষণ নেতা হ'বলৈ বৰ মন যায় ক্ষমতা বা ধন পিছে লক্ষ্য নহয় নিশাৰ ভিতৰতে জ্ঞানী হৈ উঠা নেতাই দিয়া জ্ঞানৰ ভাষণ মুখ মেলি শুনি থাকে নিৰ্বোধ হৈ দেশৰে নাম জ্বলা জ্ঞানীয়েও দেখোন নিশাটোৰ ভিতৰতে ইমান জ্ঞান নেতা হ'লেহে মাথো হয় আহৰণ নেতাক দিব লাগে সঁচাকৈয়ে নোবেল বঁটাৰ বাবে মনোনয়ন নেতা হ'বলৈ বৰ মন যায় ক্ষমতা বা ধন পিছে লক্ষ্য নহয় নেতাৰ ভাষণ শুনি নেতাৰ দৰেই জ্ঞানী হ'বলৈহে অমুকাৰ বৰ মন যায় নেতা হ'বলৈ বৰ মন যায় ক্ষমতা বা ধন পিছে লক্ষ্য নহয়